बुहुमनां मैदेर सान दिनैनि बे सानखौ तामुलपुर जिल्लानि सदर थावनियाव थानाय तामुलपुर जौसिन गेजेरारि फरायसालियाव दा ग्रीन ग्ल'ब सरकारि नङै फसंथाननि बानजायनायाव 24 BNSS नि रौनिया हानजा, बाक्सा फरेस्ट डिभिजन आरो आचार्य कलाम पतन्जलि युगथा फील्ड कुमारी खातानि बानजायनायाव मुलुगनां मैदेर सानखौ फालिनाय जायो। हाबाफारि बादियै सेफ इको-फ्रेन्डलि करिडर्स, सेफ एलिफेन्ट एन्ड माइ एलिफेन्ट्स, माइ हेरिटेज बायदि स्ल'गान लानानै मोनसे हाबाफारिनि गेजेरजों फरायसा आरो फरायसुलिफोरखौ लानानै फालिनाय जायो। बिश्वजित शर्मानि आफाद सामलायनानै खुंनाय बे हाबाफारियाव SSB हानजानि मावख'गिरि प्रदीप कुमार, तामुलपुर रेन्जनि गाहाय मावख'गिरि बाबुल ब्रह्म, तामुलपुर जिल्ला आखान्थि जिल्ला बेंगिरि दीपांकर नाथ बिथांमोनहा बाहागो लायो। बे हाबाफारिनि गेजेरजों तामुलपुर जिल्लायाव सोमजिनाय हाग्रानि मैदेर आरो बेनिफ्राय जों माबोरै रैखाथि थानांगौ, बेजों लोगोसेनो हाग्रानि मैदेरनि फारसे गोथौयै बुजायनानै फोरमायथियो। বাৰ আগষ্ট তাৰিখটো সমগ্ৰ পৃথিৱীতে বিশ্ব হস্তি দিৱস হিচাপে পালন কৰা হয় আৰু ইয়াৰ উদ্দেশ্য হ'ল যে হাতী সম্পৰ্কীয় সজাগতা, হাতী সংৰক্ষণ সম্পৰ্কীয় সজাগতা। আপোনালোকে নিশ্চয় জ্ঞাত যে আমাৰ বৰ্তমান চাৰিওফালে এটা নতুন সমস্যাৰ সৃষ্টি হৈ ধৰিছে, যিটো কোৱা হয় হাতী মানুহৰ সংঘাত। আৰু আমাৰ তামুলপুৰ জিলাখন এই ক্ষেত্ৰত যথেষ্ট ভুগি আছে আৰু তাৰ লগত সংগতি ৰাখি আমি বেচৰকাৰী সংস্থা দ্য গ্ৰীণ গ্ল'ব, লগতে আমাৰ ইয়াতে সশস্ত্ৰ সীমাবল তেখেতসকল আছে, তাৰপাছত পতঞ্জলি যোগপীঠ আছে, তাৰপাছত বন বিভাগ আছে। তেনেকৈ যৌথভাৱে আমি তামুলপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত এটা সজাগতামূলক মানে এটা মত বিনিময় অনুষ্ঠান, লগতে ইয়াত মানে প্ৰেজেণ্টেশ্যন, লগতে ইয়াত এটা এক্সিবিশ্যনৰ আয়োজন কৰিছোঁ। উদ্দেশ্যটো হ'ল যে আমাৰ উঠি অহা যিবোৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী, তেওঁলোকে হাতী সম্পৰ্কে কথাবোৰ জানক। যেনেকৈ ধৰি লওক এতিয়া এইখিনি জেগা হাতী সংবেদনশীল, গতিকে ইয়াত যদি কালি কিবা হঠাৎ হাতী এটা ওলায়, তেতিয়া ধৰি লওক কি কৰিব লাগে বা কি কৰিব নালাগে, তেনেকুৱা ধৰণৰ। আৰু তাৰ উপৰি হাতী যে আমাৰ পৰিৱেশৰ কাৰণে বহুত উপকাৰী, কাৰণ জংঘল এখনত হাতী থকা মানে সেই জংঘলখনৰ যিটো জৈৱ বৈচিত্ৰতা সি যথেষ্ট চহকী হৈ থকা, তেনেকৈ বিভিন্ন ধৰণৰ কথা আছে। আৰু এই গোটেই বস্তুখিনিক লৈ পেলাই আমি মানে তামুলপুৰ জিলা প্ৰশাসনৰ লগতো তেখেতসকলেও যথেষ্ট পৰিমাণে আমাক উৎসাহ উদ্দীপনা দি আহিছে। তেনেকৈ আমাৰ এলিফেণ্ট প্ৰটেকশ্যন কমিটি, যিটো বস্তু আমাৰ এটা নেটৱৰ্ক হয়। আমাৰ এতিয়া ধৰি লওক আজি হাতী তামুলপুৰতে সীমিত হৈ থকা নাই, হাতী গৈ পেলাই নলবাৰী গৈ পাইছে। নলবাৰীত হাতীৰ কোনো প্ৰাকৃতিক আৱাসভূমি নাই, তথাপিও নলবাৰী গৈ পাইছে। কিয় গৈ পাইছে? হাতীসমূহৰ যিবোৰ প্ৰাকৃতিক বাসভূমি বা আৱাসভূমি, সেইবোৰ হয়তো আজি হয়তো নহয়, সেইবোৰ সংকোচন হৈছে। আৰু তাৰ কাৰণটো হ'ল আমাৰ জনসংখ্যাৰ বিভিন্ন কথা। গতিকে আমাৰ জনসংখ্যাও সেই হিচাপত বৃদ্ধি হৈ আছে। গতিকে আমাৰ যিখিনি বৃদ্ধি হয় বা অনাগত সময়ত এই বিষয়টোৰ লগত যাতে এটা মানে সহাৱস্থান, অৰ্থাৎ মানে হাতীও থাকিব লাগিব, আমাৰ হাতী ঠিক তেনেকৈ আমাৰ মানুহখিনিৰো ক্ষতি হ'ব নালাগিব। গতিকে তেনেকুৱা বিভিন্ন বিষয়ক লৈ পেলাই আজি ইয়াত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই কাৰ্যসূচীটো ৰূপায়ণ কৰা হৈছে।